নমস্কাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম 2020ত অৱতীৰ্ণ হ'ব লগা সমূহ ছাত্ৰ ছাত্ৰীৰ বুৰঞ্জী বিষয়ৰ কিছু কথা আজি আমি পাতিব ওলাইছোঁ। এই ক্ষেত্ৰত বুৰঞ্জী বিভাগৰ প্ৰথম যিটো পাঠ হৰপ্পা সভ্যতা সেই হৰপ্পা সভ্যতাৰ বিষয়ে আজি আমি আলোচনা কৰিম। অৰ্থাৎ 2 নম্বৰৰ বাবে হৰপ্পা সভ্যতাৰ ওপৰত 2012 চনৰ পৰা 2019লৈকে যিখিনি কুৱেশ্যন আহিছিলে সেইখিনিৰ উত্তৰো আমি আলোচনা কৰিম। লগতে অতিৰিক্তভাৱে কিছু কথা যিখিনি প্ৰয়োজনীয় সেইখিনিও আমি আলোচনা কৰিম আৰু 2020 চনত সম্ভাৱ্য কি প্ৰশ্ন আহিব পাৰে সেইখিনিও আজি আমি আলোচনা কৰিম। গতিকে আশা কৰিছোঁ সেইখিনি ল'ৰা ছোৱালীক নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। এতিয়া হৰপ্পা সভ্যতাৰ বিষয়ে আলোচনা কৰিবলৈ আমি পোনপ্ৰথমে এটা কথা আমি আলোচনা কৰিব বিচাৰিছোঁ, সেইটো হৈছে হৰপ্পা ক'ত অৱস্থিত আৰু মহেঞ্জোদাৰো, এই দুইটা ঠাইৰ বিষয়ে আমি জনাটো অতি আৱশ্যক। এতিয়া আমি জানো যে হৰপ্পা পঞ্জাৱৰ মণ্টগোমাৰী জিলাত অৱস্থিত আৰু মহেঞ্জোদাৰো সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুয়োখন ঠাইৰ অৱস্থিতিৰ বিষয়ে বা ক'ত আছে এনেধৰণৰ কুৱেশ্যন যদি আহে আমি তেতিয়াহ'লে লিখিব লাগিব যে হৰপ্পা পঞ্জাৱৰ মণ্টগোমাৰী জিলাত অৱস্থিত আৰু মহেঞ্জোদাৰো হৈছে সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত মানে আছে। ইয়াৰ উপৰিও হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুয়োখন ঠাই সিন্ধু উপত্যকা সভ্যতা বুলি মানে কিয় কয় এনেধৰণৰ কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে হৰপ্পা আৰু মহেঞ্জোদাৰো এই দুয়োখন ঠাই সিন্ধু নদীৰ উপত্যকা অঞ্চলত গঢ় লৈ উঠাৰ বাবে ইয়াক সিন্ধু উপত্যকা সভ্যতা বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলিও কোৱা হয়। এতিয়া যদিহে এই প্ৰশ্নটো আহে যে সিন্ধু উপত্যকা সভ্যতা বুলি কিয় কোৱা হয়, অৰ্থাৎ হৰপ্পা সভ্যতাক সিন্ধু উপত্যকা সভ্যতা বুলি কিয় কোৱা হয়, তেতিয়াহ'লে আমি লিখিব লাগিব যে সিন্ধু নদীৰ উপত্যকা বা সিন্ধু উপত্যকা সভ্যতা বুলি এইভাবে কোৱা হয় যে হৰপ্পা আৰু মহেঞ্জোদাৰো যিকোনো ক্ষেত্ৰতে হওক সিন্ধু উপত্যকা সভ্যতা কিয় কোৱা হয় বুলি যদি আমাৰ প্ৰশ্নটো আহে তেতিয়া আমি লিখিব লাগিব যে সিন্ধু নদীৰ উপত্যকা অঞ্চলত গঢ় লৈ উঠাৰ বাবেই এই সভ্যতাক সিন্ধু উপত্যকা সভ্যতা বুলি কোৱা হয়। আন এটা কেতিয়াবা প্ৰশ্ন আহিব পাৰে হৰপ্পা সভ্যতাৰ ওপৰত যে হৰপ্পা সভ্যতাৰ বিকাশ কেতিয়া হৈছিল, ইয়াৰ সময়খিনি আহিব পাৰে, কোনখিনি সময়ৰ ভিতৰত বিকাশ হৈছিল। তেতিয়া আমি লিখিব লাগিব যে খ্ৰীষ্টপূৰ্ব 2600ৰ পৰা 1900ৰ ভিতৰত, অৰ্থাৎ 2600ৰ পৰা 1900 খ্ৰীষ্টপূৰ্বৰ ভিতৰত হৰপ্পা সভ্যতাই বিকাশ লাভ কৰিছিল। ইয়াৰ উপৰিও কেতিয়াবা আৰু এটা এনেধৰণৰ কুৱেশ্যনো আহিব পাৰে যে সিন্ধু উপত্যকা সভ্যতাৰ বাসিন্দাসকলৰ মূল জীৱিকা কি আছিল বা তেওঁলোকৰ জীৱন নিৰ্বাহৰ কৌশল কি আছিল। যদি 1 নম্বৰৰ বাবে আহে তেতিয়াহ'লে আমি নিশ্চয় লিখিম যে সিন্ধু উপত্যকা সভ্যতাৰ বাসিন্দাসকলৰ জীৱন নিৰ্বাহৰ মূল ভেটি আছিল কৃষি। যদি 2 মাৰ্কৰ বাবে আহে তেতিয়া কিন্তু আমি লিখিম যে কৃষি আৰু লগতে আৰু এটা লিখিব লাগিব, কাৰণ কৃষি লিখিলে 1 পাম, তেতিয়া আমি লিখিব লাগিব যে কৃষি আৰু এইটো মই অলপ পিছত কৈ আছোঁ 2 নম্বৰৰ বাবে কেনেধৰণে লিখিম, বৰ্তমান কৃষি বুলিয়ে মনত ৰাখা, কাৰণ এইটো কুৱেশ্যন আহিছে আগত প্ৰিভিয়াছ ইয়েৰত আহিছে, গতিকে আমি 2 নম্বৰৰ বাবে কেনেকৈ লিখিম সেইটো আমি নিশ্চয় আলোচনা কৰিম। এতিয়া কথা হ'ল আৰু আহিব পাৰে হৰপ্পা সভ্যতাৰ ওপৰত যে হৰপ্পা সভ্যতাত বা মহেঞ্জোদাৰো আৰু হৰপ্পাৰ যিবিলাক নগৰত যিবিলাক ঘৰ বনোৱা হৈছিল, গৃহ বনোৱা হৈছিল, সেই গৃহবিলাক কেনেধৰণৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। আচলতে এইবাবে এই প্ৰশ্নটো আহিব পাৰে কাৰণ 2 ধৰণৰ ইটা নিৰ্মাণ কৰা হৈছিল। 2 ধৰণৰ ইটাৰ ভিতৰত এটা হৈছিল যে পোৰা ইটা, এক প্ৰকাৰৰ ইটা হৈছিল পোৰা ইটা, আৰু দ্বিতীয়টো হৈছিলে যে ৰ'দত শুকুওৱা ইটা। অৰ্থাৎ যদি আহে যে কেনেধৰণৰ ইটা ব্যৱহাৰ কৰা হৈছিল 1 বা 2 মাৰ্কৰ বাবে আহিব পাৰে, কৈছোঁ তেতিয়া যে 2 ধৰণৰ ইটা ব্যৱহাৰ কৰা হৈছিল, এটা হৈছে পোৰা ইটা, এটা হৈছে ৰ'দত শুকুওৱা ইটা। আৰু দুৰ্গ কিয় নিৰ্মাণ কৰা হৈছিল বা নগৰত দুৰ্গ নিৰ্মাণৰ কাৰণ আহিব পাৰে যে হৰপ্পাত দুৰ্গ কিয় নিৰ্মাণ কৰা হৈছিল নগৰত। তেতিয়া আমাৰ মূল কথা আছিলে যে হৰপ্পাত নগৰত দুৰ্গ নিৰ্মাণ কৰাৰ মূল কাৰণটো আছিলে যে বাহিৰা শত্ৰুৰ হাতৰ পৰা বা বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা যাতে নগৰক ৰক্ষা কৰিব পাৰি, এইখিনি আছিলে মূল কথা। ইয়াৰ উপৰিও বিভিন্ন কুৱেশ্যন আহিব পাৰে, সকলো ছাত্ৰ ছাত্ৰীয়ে গোটেই পাঠটো পুংখানুপুংখভাৱে পঢ়াটো অতি প্ৰয়োজন। ইয়াৰ উপৰি মই এতিয়া আলোচনা কৰিব বিচাৰিছোঁ 2012 চনৰ পৰা কি কুৱেশ্যন আহিছিল। তো সেইফালৰ পৰা 2012ত আহিছিল হৰপ্পা সভ্যতাৰ 2টা স্থানৰ নাম উল্লেখ কৰা। এতিয়া কথা হ'ল হৰপ্পা সভ্যতাৰ বিভিন্ন স্থান আছিল, কিন্তু আমি
পোনপটীয়াকৈ দুটা কথা আমি আলোচনা কৰিম যে দুখন ঠাইৰ নাম আমি মনত ৰাখিব লাগিব। সেই দুখন হৈছে যে লোথাল আৰু মহেঞ্জোদাৰো। এই দুখন আমি মনত ৰাখিলে হৈ গ'ল। এইটো 2012 চনত আহিছিল। নেক্সট 2013 চনত আহিছিল হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য লিখা। তো হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে আমি কেইবাটাও যদি বৈশিষ্ট্য আছে আমি দুটা বৈশিষ্ট্য আমি মুখস্থ কৰি ৰাখিব লাগিব, মনত ৰাখিবই লাগিব। তাৰে প্ৰথমটো হৈছে নগৰ পৰিকল্পনা আৰু দ্বিতীয়টো হৈছে নলা নিৰ্মাণ প্ৰণালী। 14 চনত আহিছিলে হৰপ্পীয় লিপিসমূহৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। গতিকে ইয়াৰ উত্তৰ হিচাপে হৰপ্পাৰ যিবিলাক মানে লিপিবিলাকৰ দুটা বৈশিষ্ট্য লিখিব লাগে। গতিকে আমি নিশ্চয় এনেধৰণে লিখিব পাৰিম যে হৰপ্পাৰ লিপিসমূহৰ বৈশিষ্ট্য দুটা হৈছে এনেধৰণৰ। প্ৰথম, সৰহসংখ্যক লিপিয়েই সংক্ষিপ্ত আছিল। দ্বিতীয়, লিপিসমূহত যথেষ্ট সংখ্যক চিহ্নৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছতে 15 চনত আহিছিল হৰপ্পাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল। মই অলপ আগত কৈছিলোঁ যে হৰপ্পাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ কৌশল যদি 1 মাৰ্কৰ বাবে আহে তেনেহ'লে আমি নিশ্চয় লিখিলোহেঁতেন কৃষি, কিন্তু এতিয়াতো 2 মাৰ্কৰ বাবে আহিছে, অৰ্থাৎ দুটা কৌশল আমি লিখিব লাগিব। তো সেইটো হৈছে, এটা হৈছে কৃষি, আনটো হৈছে পশুপালন। কৃষি আৰু পশুপালন। তাৰপিছতে আহিল 16 চনত আহিল 2016 চনত আহিল হৰপ্পাৰ বুলিয়ে নহয়, আচলতে এইটো ইতিহাস পুনৰ নিৰ্মাণ বুলি দিছে। গতিকে ইতিহাস পুনৰ নিৰ্মাণৰ বাবে পেলনীয়া বস্তুক দৰকাৰী সমল বুলি গণ্য কৰাৰ দুটা কাৰণ। আমি ইতিহাস পুনৰ নিৰ্মাণৰ বাবে কিছুমান সমলৰ প্ৰয়োজন হয়, আমাক কিছুমান উৎসৰ প্ৰয়োজন হয়, যিবিলাকৰ ওপৰত ভিত্তি কৰি আমি সেই সময়ৰ বিষয়ে জানিব পাৰোঁ। এতিয়া ইতিহাস পুনৰ নিৰ্মাণৰ বাবে পেলনীয়া বস্তুবিলাককনো কিদৰে দৰকাৰী সমল বুলি আমি বিবেচনা কৰিব পাৰোঁ বা গণ্য কৰিব পাৰোঁ, তাৰ দুটা কাৰণ। তো 1 নম্বৰ কাৰণটো হৈছে যে পুৰাতত্ত্ববিদসকলক এই পেলনীয়া সামগ্ৰীবিলাকে বহুত তথ্যৰ যোগান ধৰে। আৰু দ্বিতীয়, এই পেলনীয়া বস্তুবোৰৰ অধ্যয়নে সেই পুৰণি সময়ৰ বা সেই সময়ৰ জীৱনধাৰাৰ সম্ভেদ দিয়ে। ইয়াৰ পিছত 2017 চনত এটা কুৱেশ্যন আহিল, যিটো 2013 চনতো আহিছিল, যে হৰপ্পা সভ্যতাৰ দুটা মূল বৈশিষ্ট্য। হৰপ্পা সভ্যতাৰ দুটা মূল বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে আমি অলৰেডি আলোচনা এইটো কৰিছোঁৱে যে এটা হৈছে নগৰ পৰিকল্পনা, আনটো হৈছে নলা নিৰ্মাণ প্ৰণালী। তাৰপিছত 18 চনত আহিলে, সেইটো অৱশ্যে চমুকৈ লিখিব আহিছিলে, গতিকে আমি বৰ বেছি লিখিব নোৱাৰিম 2 নম্বৰৰ বাবে, যে হৰপ্পীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস। চমুকৈ লিখা ধৰ্মীয় বিশ্বাস। এই ধৰ্মীয় বিশ্বাসটো আচলতে এইটো খুব আমি যেনে তেনে লিখিব লাগিব আৰু 2 নম্বৰৰ বাবে বৰ বেছি সময়টো নষ্ট কৰিব নোৱাৰি। গতিকে এনেধৰণে নিশ্চয় লিখিলে হ'ব বুলি মই ভাবোঁ যে হৰপ্পা সভ্যতাত দেৱী আছিল শক্তি আৰু উৰ্বৰতাৰ প্ৰতীক। ইয়াৰ উপৰিও শিৱ পূজা, গছ-গছনি, শিল, নদ নদী আৰু জীৱ জন্তুক প্ৰকৃতিৰ আধাৰ হিচাপে পূজা অৰ্চনা কৰা হৈছিল। এইখিনি লিখিলেই হৈ যাব, কাৰণ সময়ৰো কথা আছে। নেক্সট 19 চনত আহিলে, যিটো লাষ্ট 19 চনৰ এক্সামত আহিছিল, যে সিন্ধু উপত্যকা সভ্যতাৰ নগৰসমূহত দুৰ্গ নগৰ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল। দুৰ্গৰ নগৰ মানে ওখ অঞ্চলৰ নগৰৰ যিবিলাক নিৰ্মাণ, সেইবিলাক বা ওখ অঞ্চলৰ নগৰ কেনেকৈ নিম্ন অঞ্চলতকৈ পৃথক আছিল। গতিকে আমি এইটো জানো যে সিন্ধু উপত্যকাৰ দুৰ্গ নগৰৰ যিটো নিৰ্মাণ, আমি তেনেকৈ লিখিম, সিন্ধু উপত্যকাৰ দুৰ্গ নগৰৰ নিৰ্মাণ নামনিৰ নগৰতকৈ সৰু অথচ ওখ অঞ্চলত আছিল। সৰু অথচ ওখ অঞ্চলত আছিল। ইয়াৰ পিছত এই কথাবিলাক আমি আলোচনা কৰিম আৰু এই কথাবিলাক সকলো ছাত্ৰ ছাত্ৰীয়ে জনাটো উচিত। আৰু মই ভাবোঁ যিহেতু 2014ত আহিছিল যিটো কুৱেশ্যন হৰপ্পীয় লিপিসমূহৰ যিকোনো দুটা মূল বৈশিষ্ট্য, আৰু 2015ত আহিছিল হৰপ্পাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল। এই প্ৰশ্ন দুটা কিন্তু বহুত দিন অহা নাই, 15ত আহিলে বা 14ত আহিলে, তাৰপিছত অহা নাই। গতিকে সকলো প্ৰশ্ন, গোটেই পাঠটো পুংখানুপুংখভাৱে চাব লাগিব, পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব, যোনে যি ছিষ্টেমত কৰা। তাৰ উপৰিও কিন্তু এই দুটা প্ৰশ্ন 2020 চনৰ বাবে হয়তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোক সকলোৱে এই কথাকেইটা জনাটো উচিত বুলি মই ভাবিছোঁ আৰু বেছিকৈ মনত ৰখাটো
খুব ভাল হ'ব, কাৰণ পৰীক্ষাৰ কাৰণে এইটো নহয় যে ভেৰি ভেৰি ইম্পৰ্টেণ্টকেইটা পঢ়িম আৰু পাছ হৈ যাম, সেইটো কৰিলে কিন্তু মাৰাত্মক ভুল হ'ব, কাৰণ গোটেই পাঠটোৱে তোমালোকৰ বাবে প্ৰয়োজনীয়। আজি মই আলোচনা কৰিলোঁ এইটো ভিডিঅ'ত মাত্ৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকল 2 নম্বৰৰ বাবে হ'ব পৰা আৰু সম্ভাৱ্য প্ৰশ্ন। মই নেক্সট ভিডিঅ'ত এইবিলাক চেপ্টাৰৰ প্ৰতিটো পাঠৰ পৰা 5 নম্বৰৰ বাবে কি কি আহিব পাৰে এই গোটেইখিনি প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰিম। গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাক পাবৰ কাৰণে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। নিশ্চয় আপোনালোকে যদি 1 নম্বৰো এই ভিডিঅ'টোৰ পৰা পোৱাত সহায় হয়, তেতিয়াহ'লে মোৰ এই প্ৰচেষ্টা সফল হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ মোবাইলটো ব্যৱহাৰ আমি সকলোৱে কৰোঁ, পৰীক্ষা আহি আছে, সময়খিনিক অন্ততঃ সদব্যৱহাৰ কৰোঁ। ফেচবুক, হোৱাটছএপ চবৰ সমান্তৰালভাৱে যদি আমি এনেকুৱা তোমালোকৰ পাঠ্যক্ৰমৰ কিছু কথা চোৱা, বা মোবাইলটোত যদি পাঠ্যক্ৰমৰ কিছু বস্তু থাকে আৰু সেইখিনি তোমালোকে যদি অলপ গুৰুত্ব সহকাৰে চোৱা, মই ক'লোঁ নহয়, যদি 1 নম্বৰো এটা ভিডিঅ'ৰ পৰা তোমালোকে পাইছা বুলি মই ভাবোঁ বা পোৱা, তেনেহ'লে মোৰ এই উদ্দেশ্য নিশ্চয় সফল হ'ব। ধন্যবাদ।